এয়া আমাৰ হাইনা দাদা যিটো মোৰ পিনে চাই আছে বেয়াকে ভাবিছোঁ ওচৰত পালে এক খালো হয় গুড মৰ্নিং গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল টাইগাৰ ব্লগছ আসলতে মই টাইগাৰ ব্লগছ বুলি কওঁ কাৰণ মই চেনেলটো লাহে লাহে মানে টাইগাৰ ব্লগছৰ পিনে নিব ট্ৰাই কৰিম এতিয়া বৰ্তমানটো ভাইম চলাই আছোঁ তো ভাইম বনাই থকাৰ কাৰণে মই heliumART ৰাখিছোঁ বাকী একশ্যন কেমেৰা হেলমেটত লগালোঁ মাইক লগোৱা নাই চাবি ৰেডি আছে কাপোৰ পিন্ধি আজি যাম আমি আমাৰ গুৱাহাটীৰ চিৰিয়াখানাৰ ভিতৰত সোমাই কিছুমান চিনেমেটিক শ্বট ল'ম বুলি ভাবিছিলোঁ আজি তো এতিয়া যাম বলক हेलो गाइस আমি জাস্ট ৰুমৰ পৰা ওলালোঁ টাইগাৰৰ নতুন জংঘল এইখন মানে আগৰ পুৰণা জংঘল এৰিছোঁ দেখিবলৈ পাইছোঁ চাগে কেনেকুৱা জংঘলত আছোঁ এবাৰ নিজে আপোনালোকে চাই লওক বৰ্তমান আছাম ইঞ্জিনিয়াৰিং কলেজ যাম তাত গৈ দুজন লগৰ ৰখি আছে তেওঁলোকৰ পৰা বস্তু এটা ল'ব আছে আজিকালি ব্লগিঙতকৈ মানে চিনেমেটিক শ্বট ল'বৰ কাৰণে বেছি মন গৈ থকা হৈছে ফটোৱালা গান্ধী নগৰ মোবাইলটো পিটিবি অটো চলাই তো ৰাইট চাইডে লেফ্ট চাইডে গুচি গ'লে আমাৰ অসম ৰাজ্যিক চিৰিয়াখানা গো স্লো হৰ্ন প্লিজ অ'কে তো বাইকৰ পাৰ্কিঙৰ কাগজ লৈ লৈছোঁ ইয়াত কৈছে যে পাৰ্কিং থোৱাৰ পিছত এই কাগজখন ৰাখিব দিছে আৰু যোৱা টাইমত এখন দেখালেহে বাইকখন ওলাব দিব তো টিকেট কাটিব গৈ আছোঁ বিনা অনুমতিটো আপোনালোক যাব নিদিয়ে টিকেট অফিয়ে কাটিব কটিত জু ভিতৰত সোমাই গৈছোঁ বাকী মানে DSLR কাৰণে ইয়াতে কৈছে যে 100 দিব লাগে আৰু তাত ফিজ এনে 30 টকাকৈ মানে প্ৰাপ্তবয়স্ক মানুহৰ কাৰণে 30 টকা আৰু ফৰেনাৰ কেমেৰাৰ কাৰণে ফৰেন কাণ্ট্ৰিৰ পৰা অহা তেওঁলোকৰ কাৰণে 500 টকা আমাৰ ইণ্ডিয়াৰ কাৰণে 100 টকা বাকী মই টিকেট কাটি পেলাই সোমাই আহিছোঁ বাকী একশ্যন কেমেৰাৰ কাৰণে খোজা নাই কিন্তু DSLR কাৰণে খুজিছে তো হ'ব মোবাইল নালাগে মানে কাছ গৃহ আৰু লগতে এইপিনে লিজাৰ্ট আছে যিটো আমি অসমীয়াত গুই বুলি কওঁ আপোনালোকক সেইটো দেখাই দিছোঁ ঘৰিয়াল চাব নেকি ঘৰিয়ালো আছে ইয়াতে মানে লাহে লাহে এটা এটাকৈ বস্তু চাই আছোঁ আগলৈও গৈ আছোঁ আগত আৰু কি আছে সেইবিলাক দেখাই আছোঁ কিছুমান শ্বট চিনেমেটিক দেখাম কিছুমান শ্বট লাইভ দেখাম যেনেকৈ ভাল লাগে আপোনালোকক সেইটো কমেণ্ট বক্সত জনাব কি চাই যাওক আৰু কিবা বেয়া চেয়া হ'লে কমেণ্টতো ক'ব মানে আপোনালোকেতো কয়ে ন সেইটো কাৰণে ভাল লাগে যোৱাবাৰ মট'ভ্লগ কেইটাত কৈছে যে কেমেৰা এংগল ঠিক নাই আৰু বাকী কৈছে যে ভইচ ক্লিয়াৰ হোৱা নাই এইবাৰো সেনেকৈ কিবা কিবি ভুল থাকিব ক্ষমা কৰিব আৰু লগতে উৎসাহ দিব তো চাই থাকক
আচ্ছা হৈ গ'ল জীৱনত চাগে আপোনালোকে বহুতো বিষাক্ত সাপ দেখিছে ময়ো দেখিছোঁ কিন্তু আপোনালোকক এতিয়া ৰ'দ বেছি হৈ আছে আপোনালোকক সৰ্পগৃহলৈ লৈ যাওঁ এই সাপটোৰ নাম কি নীলেজী গুম বা দুন্দুলি ফেটি মই অভিয়ে সাপ দেখাই আছে বিভিন্ন ধৰণৰ বিষাক্ত সাপ ইপিনে আছে গোৱালা সাপ দুদিনমান আগতে মোৰ ঘৰৰ কাষতে এডাল অজগৰ ধৰিছিল সেইডাল অজগৰটো নহয় কিন্তু বেলেগ এডাল অজগৰ ময়ো অজগৰ ইও অজগৰ চব অজগৰ তো অজগৰ চাওঁ অজগৰ চাওক ভিতৰত সোমাই আছে ওলাই নাহিব চাগে আচ্ছা এটা কথা মনত পৰি গ'ল পিছপিনে যিটো দেখিছে আপোনালোকে সেইটো দেখি মোৰ সলমান খানৰ ভাৰত মানে ট্ৰেইলাৰটোলৈ মনত পৰি গ'ল বুজি পাইছে চাগে মাতৃ মৰম সৰু পোৱালিটোক কিবা খুৱাই আছে চাফা কৰি দি আছে আহি আৰু এটা সম্প্ৰদায় পাই গৈছোঁ যিটো মোৰ আৰু ইয়াৰ লগত মিলে সেইটো হৈছে হাইনা বলক হাইনা চাওঁ আমাৰ হাইনা বলক হাইনা চাওঁ এয়াই আমাৰ হাইনা দাদা যিটো মোৰ পিনে চাই আছে বেয়াকৈ ভাবিছোঁ ওচৰত পালে খালোঁ হয় কিন্তু ময়ো টাইগাৰ হৈ আহা দুইটা কামৰা কামুৰি লাগো কোনজিকে চাওঁ হাৰ্ডি হাইনা দাদাই খাই থৈ দিছে চাওক হাৰ্ডিৰ লগত কামৰা কামুৰি লাগিছে দুইটাই চাব পাৰে আপোনালোকে কেনেধৰণৰ আৱাজ কৰি আছে চেভ ৰাইনো এশিঙীয়া গড় আপোনালোকে মানে বচাই ৰাখক থেংক ইউ মানুহে কৈ আছে যে ব'লা টাইগাৰ চাব যাওঁ বেংগল টাইগাৰ চাম এনেকুৱা লাগিছে মানে চবেই লগৰবিলাকে টাইগাৰ কৰি মোকে জানো চাব যাব এনেকুৱা নিচিনা লাগিছে অলপ লাজো লাগিছে মোকে চাব গৈছে অভিয়ে গাৰ্ড এজনক সুধিলে যে জলহস্তী কোনখিনিত পায় জলহস্তী কোনপিনে যাব লাগে সেইটো দেখাই দিলে ৰাস্তাটো কিন্তু জলহস্তী চাব নাযাওঁ দেৰি হৈ যাব মানুহে ভাবিছে ইহঁতকেইটাই কি কৰি আছে এইবিলাক মোৰ হাঁহি উঠিছে কিন্তু ব্লগাৰ হয় ন নিজৰ লাজ মানে চম্ভালিছোঁ আৰু লাজটো এতিয়া আমালোকৰ বিদায়ৰ টাইম হৈছে মানে জু অফ কৰিব 4টা বজাত 3:30 হ'ল তো এতিয়া যামগৈ লাহে লাহে যাম আৰু বিদায় ল'ব লাগিব স্পীডটো নাযাওঁ বিদায় তো আপোনালোকক লাষ্ট শ্বট দুটামান দেখাই দিওঁ আৰু যাওঁগৈ You and I, if we go, you
those things, you know you got me going insane. Fire and ice, going in ties, cause we want to. বাইক লওঁ আৰু টিকেট দেখাব লাগিব টিকেট দেখাই আমি গৈ থাকোঁ তো এটা কথা কওঁ যে যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰিব আৰু যদি নতুন হয় তেনে ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব ভিডিঅ'টো ভাল লাগিল নে বেয়া লাগিল ঠিক আছে এইটো আপোনালোকে চাব পাৰিছে আমাৰ জ্যোতি যি নিজে বান্দৰ তাক বান্দৰক খুৱাই আছে তুই নিজে এটো বান্দৰ